মিয়া আৰু অসমীয়াৰ মাজত সংঘাত হ'বলৈ গৈ আছে নেকি? আমাৰ মনত প্ৰশ্ন। উজনি অসমৰ কেইবাটাও সংগঠন লগ লাগি কিছুমানে জাতিটোক থান বান কৰিব বিচাৰিছে, যিসকলে দাবী কৰে কেৱল মুছলমানেই দৰ্শন ইত্যাদি কৰি থাকে। এই সকলৰ চকুত কিহৰ চশমা লগাইছে সচেতন মহলৰ প্ৰশ্ন। দৰ্শন কৰা সকলৰ বাবে কঠোৰ আইনৰ দাবীহে কৰিব লাগে। সেয়া নকৰি কিহৰ উজনি অসম নামনি অসম মিয়া অমিয়া বিভাজন কৰি সুস্থ সমাজখনক বিভাজন কৰিবলৈ বাস্য প্ৰদান কৰি আছে। মিয়াই বোলে 7 দিনৰ ভিতৰত উজনি অসম এৰিব লাগিব, নহলে পৰিস্থিতি ভীষণ হ'ব। উজনি অসমৰ পৰা এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে কেইবাটাও সংগঠনৰ নেতা কৰ্মীসকলে। ইয়াৰ পিছত এতিয়া নামনি অসমৰ সংগঠন আমচুৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অনুৰোধ জনাইছে গ্ৰেফতাৰ কৰিব এই উজনি অসমৰ উগ্ৰবাদী কেইজনক। উজনি আৰু নামনি অসমৰ প্ৰশ্ন আজি কিয় আহিছে? এয়া আচলতে কোনো এটা জাতিক টাৰ্গেট কৰিছে নেকি? উজনি অসমত যদি অসমীয়া গৰিষ্ঠ আছে, তেতিয়া নামনি অসমত মিয়াসকল যথেষ্ট বেছি দেখা পোৱা যায়। আমাৰ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো সংঘাত নিবিচাৰো, এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সন্মানে আহ্বান কৰিছোঁ আৰু চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আজি অন্যায়ৰ প্ৰতিবাদ কৰিছে সকলোৱে, কিন্তু ইয়াত বুৰ্বক কিছুমানে অসমক আকৌ 83 চনৰ নামনি অসমৰ কাণ্ড কৰিব বিচাৰিছে। ইয়াৰ পৰাই যেন ইংগিত দিছে যাতে কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয়। সংঘাত হ'লে ইয়াৰ দায়ী হ'ব উজনি অসমৰ সংগঠনৰ এই কিছুমান নেতাকৰ্মী, লগতে অসম চৰকাৰত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰিয় দৰ্শক, উজনি অসমৰ বহু ভাই ভণ্টীয়ে চৰাঞ্চলত চাকৰি ইত্যাদি কৰি আহিছে নামনি অসমত। আকৌ নামনি অসমৰ কিছুমানে চাকৰি কৰে বা কিছুমান শ্ৰমিক কাম কৰিবলৈ উজনি অসমত থাকে। সিহঁতৰ ওপৰত বীৰত্ব দেখাই লাভ কি আছে কওক? মিয়া আৰু অসমীয়া লগ লাগি গোটেই অসমতে মিশ্ৰিত হৈ আছে। এতিয়া তেওঁলোকক সুধি ল'ব মিয়াই কোনো ধৰণৰ বেয়া আচৰণ কৰিছে নেকি নামনি অসমত। গতিকে কোনো এটা গোষ্ঠীক টাৰ্গেট নকৰি দৰ্শনকাৰীৰ কঠোৰ দণ্ডবিধিৰ দাবী কৰক। প্ৰত্যেক গোষ্ঠীৰ ভিতৰতে ভাল বেয়া অনুসৰ প্ৰকৃতিৰ মানুহ থাকে। যেনে যোৱাকালি বাতৰিত ওলোৱা খবৰ মতে জোন হালৈ নামৰ ব্যক্তিজনে নিজৰ 7 বছৰীয়া কন্যা সন্তানৰ লগত নিজৰ ঘৰতে যৌন নিৰ্যাতন কৰিছে। আনহাতে হুজাইত টিউচন শিক্ষক বিশ্বজিৎ দাসে ছাত্ৰীৰ লগত অপকৰ্ম কৰি কাৰাগাৰত আছে। এনেকুৱা বহুতো উদাহৰণ আছে। ইহঁতক টোপোলা বান্ধি ক'ত যাবলৈ দিব? আমাৰ সচেতন মহলৰ প্ৰশ্ন। গতিকে সাধাৰণ ৰাইজৰ আগত নেতাগিৰি দেখাবলৈ আৰু কোনো ৰাজনৈতিক দলক সন্তুষ্ট কৰিবলৈ সমাজক খণ্ড খণ্ড কৰাৰ পৰা বিৰত থাকিবলৈ সন্মানে আহ্বান জনালোঁ। এই ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ বিজ্ঞসকলৰ সচেতনতা কামনা কৰিলোঁ আৰু চৰকাৰক চিনাক্ত কৰাই দিলোঁ ইয়াৰ পৰা যাতে কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয়। চৰকাৰে এওঁলোকক সুযোগ নিদি গ্ৰেফতাৰ কৰাৰ প্ৰয়োজন আছে। প্ৰিয় ভাই বন্ধুসকল, এয়া হৈছে ভিডিঅ'। আজিৰ টপিকটো এইটো টপিকত ভিডিঅ' বনোৱা হৈছে। যদি আপোনালোকে চাইছে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সমূহ উজনি অসমৰ বা নামনি অসমৰ যিমান মানুহ আছে সকলোকে ভিডিঅ'টো চোৱাৰ সুবিধা কৰাই দিয়ক আৰু যাতে চৰকাৰে ইয়াৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি চৰকাৰক প্ৰত্যক্ষ কৰাই দিয়ক। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই, যাতে কোনো ধৰণৰ সংঘাত অসমৰ মাজত আকৌ সৃষ্টি নহয়।